মোৰতো কৰিব লগা বহুত আছে BTC এই 15 বছৰ শাসন কৰাৰ আমি শূন্যৰ পৰা কাম কৰিছোঁ ভাই আসাম চৰকাৰে অসমৰ চৰকাৰে আমাৰ এই অঞ্চলৰ এটা কিলোমিটাৰ পিছ ৰাস্তা দিয়া নাছিল এটাও কালভাৰ্ট নাছিল আপুনি পাহৰিছে নেকি এই কাৰিগাঁৱৰ পৰা কোকৰাঝাৰ হেডকোৱাৰ্টাৰ যোৱা ৰাস্তাটো কেনেকুৱা আছিল ইয়াত কিবা কংক্ৰিট দলং আছিল নেকি গোটেইটো কাঠৰ দলং ভাঙা চিঙা আছিল কোকৰাঝাৰৰ পৰা কাৰিগাঁও পাবলৈ আপোনাক 1 ঘণ্টা লাগিছিল কিয় পাহৰিছে আজি 15 মিনিট নালাগে আমি সেইটো কাম কৰিছোঁ এই উত্তৰ অঞ্চলত আমাৰ বড়োবিলাকৰ যি আন্দোলন আছিল যি পৰিস্থিতি আছিল দক্ষিণ পালে কাম কৰিব পাৰিছে কিন্তু এইফালে কাম কৰিব পৰা নাছিল এতিয়াও গাঁৱে গাঁৱে খোৱা পানীৰ ব্যৱস্থা কৰিব লাগে আসাম চৰকাৰে সেইবোৰ এটা খোৱা বনাই দিয়া নাছিল BTC হোৱাৰ পিছতহে আমাৰ ৰাজ্যই গম পাইছে যে চৰকাৰে ৰাজ্যক খোৱা বনাই দিয়ে আমাৰ ৰাজ্যই নাজানিছিল খেতি পথাৰত যে পানী যোগানৰ কাৰণে বান বনাই দিয়ে আসাম চৰকাৰে কৰিব লাগে নাই নাজানিছিল এই BTC গঠন হোৱাৰ পিছতহে গম পাইছে ৰাইজে চৰকাৰে দেখোন পইচা দিয়ে আমাৰ বান বঢ়াবলৈ গম পাইছে তেনেকুৱা এডুকেশ্যন সেক্টৰ অতি পিছ পৰা আছিলে BTC অঞ্চলটোই মই ভাবোঁ সারা ভাৰতৰ সবতকৈ পিছ পৰি থকা অঞ্চল আছিল ইয়াত থকা অসমীয়া মানুহ ইয়াত থকা বঙালী মানুহ ইয়াত থকা মাৰোৱাৰী মানুহ ইয়াত থকা বিহাৰী মানুহ অতি পিছ পৰা আছিল আমি ট্ৰাইবেল বড়োবিলাকেহে এডভান্স আছিল এতিয়া তেখেতসকলক সোধক যে এই অঞ্চলৰ শিক্ষা বিভাগত কি কাম কৰা নাই যি অসমীয়া মানুহে গুৱাহাটীত গৈ পেলাই শিৱসাগৰত গৈ পেলাই ডিব্ৰুগড়ত গৈ পেলাই দিল্লীত গৈ পেলাই পঢ়িব পৰা নাছিল তেখেতসকলে শিক্ষাৰ দিশত কেনেকৈ পিছ পৰি আছিল আজি বড়োলেণ্ড ইউনিভাৰ্চিটি আৰু সেই বড়োলেণ্ডৰ ভিতৰত আমি যে কলেজ বনালোঁ ওদালগুৰি কলেজ টংলা কলেজ ক'ৰবা বিজনেছ কলেজ ক'ৰবা সায়েন্স কলেজ ক'ৰবা কমাৰ্চ কলেজ ক'ৰবা অন্য কলেজ তো সেই কলেজবোৰত যি 12B ষ্টেটাছ পোৱাৰ পিছত ছাষ্টেইনেবল হ'ল কলেজে ইয়াৰ দ্বাৰাহে আমাৰ ল'ৰা ছোৱালী পঢ়িব পাৰিছে ইয়াৰ দ্বাৰাহে ইয়াত থকা অসমীয়াবিলাকক শিক্ষা পাইছে ইয়াত থকা বঙালীবিলাকক শিক্ষা পাইছে আমাৰ বড়োসকলৰ কথাটো বাদ দিয়ক আদিবাসীসকলৰ কথাটো বাদ দিয়ক ৰাজবংশীসকলৰ কথাটো বাদ দিয়ক আমি পিছ পৰি থকা জাতি সদায় পিছ পালেই আছোঁ আমিও আগুৱাব বিচাৰোঁ আমাকো শিক্ষা লাগে ইয়াৰ কাৰণে আমি জবৰদস্ত শিক্ষা বিভাগত কেনেকৈ উন্নতি কৰিব লাগে কাম কৰিছোঁ দিনে ৰাতি ইউনিভাৰ্চিটিৰ কথা কোনেও আমাক দিয়া নাই আমি দাবী কৰি পেলাইহে বনাই লৈছোঁ আমাক CIT কোনেও দিয়া নাই অসমৰ ইণ্টেলেকচুৱেলছবিলাকে ইয়াত CIT বনাব লাগে বুলি কোনেও কোৱা নাই আমি সেই মূৰ্খ BLTৰ মানুহবিলাকে এই বড়োলেণ্ড অঞ্চলৰ পিছ পৰি থকা জাতি গোষ্ঠীৰ ল'ৰা ছোৱালীক এটা টেকনিকেল ইনষ্টিটিউট বনাই পেলাই জ্ঞান দিব লাগিব টেকনিকেল নলেজ এডুকেশ্যন দিব লাগিব বুলি CIT বনোৱা হৈছে ভাৰত চৰকাৰে মৰম কৰিছে আপোনালোকে সোধক যে বড়োলেণ্ড আন্দোলন যেতিয়া হৈছিল BTC যেতিয়া গঠন হৈছিল 2003 চনত এতিয়া MA পাছ কৰা PhD কৰা তেখেতসকলৰ বয়স কিমান আছিল এতিয়া এপছৰ নেতা হয় এতিয়া UPPLৰ নেতা হয় 25 বছৰীয়া ল'ৰা 17 বছৰৰ আগৰ কিমান বয়সৰ মানুহ আছিল 8 বছৰৰ ল'ৰা আছিল ছোৱালী আছিল 10 বছৰৰ ল'ৰা ছোৱালী আছিল তেখেতসকলে এই ৰাস্তা আছিল নাই একো নাজানে স্কুল কলেজ আছিল না নাই একো নাজানে আজি বলেৰৰ উঠি তেখেতসকলে স্কুল পঢ়িব পাইছে কলেজ পঢ়িব পাইছে আমাৰ জেনেৰেশ্যনৰ মানুহবিলাকে পঢ়িবৰ কাৰণে পঢ়িব পাৰে ভাল আছিল ষ্টুডেণ্ট হিচাপে কিন্তু টকা পইচা নথকাৰ কাৰণে পঢ়িব পোৱা নাছিল তো আজি আমি বনোৱা ইউনিভাৰ্চিটিত MA পাছ কৰি পেলাই আমি বনোৱা ইউনিভাৰ্চিটিত PhD পাছ কৰি পেলাই আমি বনোৱা কলেজত BA পাছ কৰি পেলাই তেখেতসকলে আকৌ একো কৰা নাই BTC নেতাবিলাকে কৈছে আমি বনোৱা ৰাস্তা দি বলেৰো চলাই পেলাই তেখেতসকলে একো কৰা নাই বুলি কৈ আছে আপোনালোকে জাৰ্নেলিষ্ট এইবোৰ যদি ইনফৰমেশ্যন আপোনালোকৰ যদি নাথাকে অতি দুৰ্ভাগ্যজনক হ'ব আপোনালোকে কওক যে 15 বছৰ আগত এই অঞ্চলত কি আছিল এতিয়া 15 বছৰৰ পিছত কি নাই সেইটো সোধক হয় বহুত বনাব লাগে গাঁৱে গাঁৱে এতিয়ালৈকে ভাল ৰাস্তা বনাব পৰা নাই গাঁৱে গাঁৱে এতিয়াও খোৱা পানী দিব পৰা নাই এতিয়াও ইৰিগেশ্যন বনাব লগা আছে এতিয়াও স্কুল আৰু মেৰামতিও বনাব লাগে
নন প্ৰভিঞ্চিয়েলাইজ স্কুল আছে এইবোৰ বনাব লাগে আমাৰ এই চামথৈবাৰী বাসু গাঁৱৰ পৰা এই অঞ্চলত এটাও কলেজ নাই কোকৰাঝাৰৰ পৰা এইফালে উত্তৰত এটাও কলেজ নাই এইটো ইউ পি পি এলৰ নেতাবিলাকে চিন্তা কৰিছে আমি ৰাইজক লৈ পেলাই এই ৰাণীখাটাত এটা কলেজ বনাইছোঁ এইটো সাস্টেইন কৰিব নোৱাৰে গোটেই ৰাইজে কোনো ৰকম ডনেশ্যন দি পেলাই সেইটো আমি লাষ্ট 10 years চলাই আহিছোঁ